দৰ্শকসকল চাওক সাগৰত কেনেকুৱা ঢৌ সন্ধ্যা সময়ত আবেলি বেলি পৰিছে আৰু 6:30 হৈছে আৰু মাছ মাৰি আনিছে চাওক চাওক না এখন জালত কিমান মাছ উঠি আছে এবাৰত কিতনা মাছ হয় কিমান মাছ আহি গৈছে এবাৰত সাগৰীয় মাছ আকৌ যাব এতিয়া এখন আকৌ ৰেডি কৰিছে মাছ নিয়াই নি আছে মাছ টুকুৰি ভৰাই দিছে নি আছে দম দম মাছ কুইণ্টেল কুইণ্টেল মাছ নাওৱে নাও চব নাৱত মাৰি আছে একেবাৰে মাছ মজা লাগে আমি আছো এইডোখৰতে অলপ আগলৈ সোমাই গৈ আমি এইডোখৰতে হোটেলত আছো আমি ওলাই আমাৰ সাগৰখনৰ পাৰ আমি পাই যাওঁ চাবলৈ ধুনীয়াকৈ আৰু মানুহ গা ধুই আছে আমি অলপ মুকলি জেগাত লৈ আহোঁ ইফালে আছে কলংগুট বীচ এইফালে কণ্ডলিম বীচ আছে তাৰ আগত বাঘা বীচ আছে আমি গোটেইবিলাক খোজকাঢ়িয়ে ঘূৰি আছোঁ মাছ মৰা নাওখন আপোনালোকক দেখালোঁ কেনেকুৱা লাগিছে ক'ব মজা কিমান মাছ চাওক সাগৰৰ নাজাৰা চাওক আবেলি সাগৰ একদম আমি সাগৰৰ ওচৰতে ৰুম লৈ আছোঁ আৰু নাওখন দেখালৈহে মাছ মাৰি আছে চব নাৱত মাৰি আছে টুকুৰি ভৰাই ভৰাই নি আছে মাছ মানুহে আকৌ ৰেডি কৰিলে আকৌ জাল ৰেডি কৰি আছে নাৱত আকৌ মাছ মাৰিব যাব মজা ভিউ আবেলি লাহে লাহে সন্ধ্যা হৈ আহিছে আমি সাগৰৰ পাৰত পূৰা এনজয় এতিয়া আমি খোজকাঢ়িম একদম তালৈকে খোজকাঢ়ি যাম আকৌ এইফালে খোজকাঢ়িম কণ্ডলিম বীচটো বাঘা বীচ কলংগুট বীচ খাই থাকক আৰু এনেকেই দেখাই থাকিম